এগৰাকী বাইদেউ আছে প্ৰথমতে বাইদেউ আপোনাৰ পৰিচয়টো দিয়কচোন অকণমান মৃদুলা গগৈ হয় আপোনাৰ ঘৰ তিতাবৰ ন হয় আজি যিহেতু এখন নতুন কমিটি গঠন কৰা হ'ল এই হ'ব অকণমান কিবা এটা কৰি দিলে ভাল লাগিব ভাল লাগিছে যিহেতু নাৰী এক সকলোৰীয়াভাৱে খুব সাহসৰ প্ৰতীক ত্যাগৰ প্ৰতীক ধৈৰ্যৰ প্ৰতীক সহিষ্ণুতাৰ প্ৰতীক আৰু সেই প্ৰতীকৰ পূজাৰী হৈ বহু মহিয়সী নাৰীয়ে তেখেতলোকৰ মানে ইতিহাসৰ পাতত সোণালী আখৰে তেখেতলোকৰ নাম জিলিকাই থৈ গৈছে আৰু তাৰ আলমতেই আজি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই যি আমাৰ এই মহিলাৰ মঞ্চখন গঠন কৰিলে আৰু মঞ্চখনৰ উদ্দেশ্য হৈছে আমি অসমৰ গোটেই অসমীয়া জাতি জনগোষ্ঠী যিমান আছোঁ আমি নিৰ্দিষ্ট আমি অসমীয়া জাতি হিচাপে যাতে আমি গঢ় দিব পাৰোঁ আৰু আমাক কোনোবাই যদি মানে প্ৰত্যাহ্বান দিয়ে আমি সকলোৱে এক হৈ মেলি যাতে আমি যুঁজিব পাৰোঁ বা আমি এটা জাতি হিচাপে থিয় দিব পাৰোঁ আৰু মহিলাসকলৰ সবলীকৰণতো যথেষ্ট মঞ্চখনে জোৰ দিব বুলি আজি প্ৰতিশ্ৰুতি দিছে আৰু সেই প্ৰতিশ্ৰুতিবদ্ধতে আমি আগবাঢ়িম বুলি আমিও প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আচলতে আপোনাৰ খুব সুন্দৰকৈ আপুনি কথাখিনি উপস্থাপন কৰিছে আপুনি যেতিয়া মিটিঙত মানে কথাখিনি কৈ আছিলে মই লক্ষ্য কৰিছোঁ খুব শুৱলা আপোনাৰ থাকিলে আচলতে শুনিবলৈ মন যায় শেষত আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰু আপোনালৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই ভাল লাগিল লগ পাই কিবা ধৰণৰ অতি দুৰ্গন্ধ হৈ গৈছে আপোনালোকে মই দেখুৱাই দিছোঁ ধনশ্ৰী পাৰ নহয়নে হয় নুমলীগড়ৰ কাষতে হ'ব নহয় আমি বহাগৰ বিহুৰ সময়ত আগতে নিজৰ স্বৰচিতভাৱে গাইছিলোঁ অলপ কৰো ধেমালি আছে নাই কণ্টেক্ট আছে নাই পৰমিচি কৰিছে আছেনে নাই নাই সেই অতীত আছিলে হয় নাই যিহেতু অতীত হয়